কথা কৈছিলোঁ চৰকাৰক আহ্বান জনাইছোঁ যিহেতু কোচ ৰাজবংশীৰ সমস্যাটোক লৈ প্ৰতিখন চৰকাৰ আৰু ৰাজনৈতিক দলে আমাক ৰাজনীতি কৰা আমি দেখিবলৈ পাইছোঁ তো আমি আহ্বান জনাইছিলোঁ যাতে এইবাৰ যিহেতু আমাৰ জাতিৰ স্বাভিমানৰ কাৰণে বহুতে আজি জংঘলত গৈ আজি 3টা দশক আজি আন্দোলন কৰিছিল সিহঁতক লৈ যাতে ইয়াত খেলি মেলি যাতে নকৰে আমি চৰকাৰক তেতিয়া আহ্বান জনাইছিলোঁ কিন্তু এতিয়া আমি বাস্তৱতা দেখিবলৈ পাইছোঁ এতিয়া পুনৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাক যিধৰণে ব্যৱহাৰ কৰা হৈছে ঠিক সেই ধৰণে আজি আমাৰ সশস্ত্ৰ সংগঠন কেএলকো এই ধৰণে ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছোঁ আমি চৰকাৰক আহ্বান জনালোঁ অতি সোনকালে যিটো আমাৰ আলোচনা হোৱা কথা সেইটো আলোচনা কৰিব লাগে নহ'লে কিন্তু ইয়াতকৈ আমি বেংগল আৰু অসমৰ কোচ ৰাজবংশীখিনি একলগ হৈ কিন্তু পুনৰ এটা আমি গণ আন্দোলন আমি গঢ়ি তোলাৰ আমি কাৰ্যপন্থা আমি হাতত ল'ম আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰস্তাৱিত যি ঐতিহাসিক পটভূমিৰ আধাৰত আমি কমতাপুৰখন বিচাৰিছোঁ আৰু সেইখন পটভূমিৰ আধাৰত আমাৰ কমতাপুৰৰ আলোচনা হ'ব লাগে আৰু এটা কথাই ক'ব বিচাৰিছোঁ আজি আমি দুটা গোটে আমি এক অস্তিত্ব সংকটত পৰি আছে আৰু বিশেষকৈ অসমত আমাক মাহিয়া দৃষ্টিৰে চোৱা হয় কোচ ৰাজবংশীসকলক তো তেনে ক্ষেত্ৰত আমি এতিয়া মই আহ্বান জনাব বিচাৰিছোঁ কোচ ৰাজবংশী সমূহ দল সংগঠন যিবিলাক মানে বিভক্ত হৈ থকা আমাৰ সংগঠনসমূহক এতিয়া আমাৰ আৰু মত ভেদ পৰিহাৰ কৰি জাতিটোক কেনেকৈ আমি ভৱিষ্যতে বচাই ৰাখিব পৰা যায় তাৰে আমি চিন্তা চৰ্চা হাতত ল'ব লাগে আৰু তাৰে আমি পৰিপ্ৰেক্ষিততে আমি দুটা গ্ৰুপে আজিসকল বিটিয়াৰ পৰা ওলাই আহিব বিচাৰিছে কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক এইটো কৈছিলে বোলে গাঁও কৰ্তন হ'ব কিন্তু আমি শেষত গৈ দেখিবলৈ পালোঁ যোৱাকালি যিটো ঘটনা হৈ গ'ল আৰু 3-4খন জিলাক তাতে অলপকৈ তাতে অন্তৰ্ভুক্তহে কৰা হ'ল তো আমি এটা কথাই আহ্বান জনাইছোঁ আজি অসমত বসবাস কৰা ভূমিপুত্ৰ খিলঞ্জীয়াসকলক মানে সঁচা অৰ্থত ভালকৈ সন্মান সহকাৰে জীয়াই থাকিবলৈ অধিকাৰ প্ৰদান কৰিব বুলি মই আশা কৰোঁ দীৰ্ঘদিন ধৰি আপুনি কঁকালৰ বিষত ভুগিছে নেকি নে আপোনাৰ আঁঠুৰ বিষটো বহু চিকিৎসা কৰিও একেবাৰে উপশম হোৱা নাই ক'ৰবাত হাড় বাঢ়িছে নেকি নে শৰীৰৰ কোনো